সৰুপথাৰ সমষ্টিৰ বৰপথাৰত শুক্ৰবাৰে উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বৰপথাৰত মন্ত্ৰীগৰাকী উপস্থিত হৈ ঐতিহাসিক দুবৰণিক শিৱ মন্দিৰ পৰিদৰ্শন কৰাৰ লগতে সেৱা লয় মন্ত্ৰীগৰাকীয়ে। তাৰ পিছতে মন্ত্ৰীগৰাকী টেঙানী আলিচিঙা স্থিত সূৰ্য মন্দিৰত উপস্থিত হৈ সেৱা জনোৱাৰ লগতে মন্ত্ৰীগৰাকীয়ে পুৰাতত্ব বিভাগে সংৰক্ষণ কৰি ৰখা পৌৰাণিক কীৰ্তিচিহ্নসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীৰ লগত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে। ধনশিৰিৰ পৰা ৰাকেশ কুমাৰ যাদৱৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। আজি মই এই বৰপথাৰ অঞ্চলৰ যিখিনি প্ৰত্নতাত্ত্বিক এৰিয়া আছে সেই এৰিয়াসমূহ চালোঁ আৰু ইয়াত যিখিনি পুৰণা বস্তু পোৱা গৈছে এই গোটেইখিনি চালোঁ আৰু নিশ্চয়কৈ ইয়াক ঐতিহ্য বহন কৰা আমাৰ পৰম্পৰা ইয়াত নিশ্চয়কৈ আছে। ভৱিষ্যতৰ দিনত আৰ্কলজিয়ে ইতিমধ্যে এই ছাইটটো লৈ ৰাখিছে, গতিকে ভৱিষ্যতৰ দিনত ইয়াক আৰু অনুসন্ধানৰ প্ৰয়োজন আছে। ইয়াত থকা সূৰ্যমূৰ্তিয়ে হওক বা যি ধৰণৰ ইয়াত বস্তু দেখা গৈছে, বিশেষকৈ ডবকা ৰাজ্যৰ বস্তু বুলি কোৱা যায়, এই ধৰণৰ বস্তুৰ পৰা বুজা যায় যে ইয়াত এটা অত্যন্ত সমৃদ্ধ ইতিহাস আছিল। গতিকে সেই ইতিহাস সম্পৰ্কে নিশ্চয়কৈ অনুসন্ধানৰ প্ৰয়োজন আছে আৰু মই পৰ্যটন মন্ত্ৰী হিচাপে ইয়ালৈ আহিলোঁ এইকাৰণে যে পৰ্যটনৰ সম্ভাৱনাটো ইয়াত আছে। সেইকাৰণে আমি কি কৰিব পাৰোঁ ভৱিষ্যতে নিজে স্বচক্ষে চাই গ'লোঁ আৰু চাই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ যে অসমৰ এই অঞ্চলৰ বিশেষকৈ গোলাঘাট অঞ্চলৰ এনেকুৱা ইতিহাস সমৃদ্ধ বস্তু আমি এতিয়ালৈকে আগবঢ়াই নিব পৰা নাই। ভৱিষ্যতৰ চেষ্টা নিশ্চয়কৈ থাকিব যাতে আমি সেইসমূহ ভৱিষ্যতৰ প্ৰজন্মক জনাব পাৰোঁ বা ভৱিষ্যতৰ প্ৰজন্মৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিব পাৰোঁ। যাক আমাৰ সাংসদ এজনে এই ধৰণৰ মন্তব্য বা 2-4জন তেওঁলোকৰ বিভিন্ন ধৰণৰ কৰ্মীয়ে এই ধৰণৰ মন্তব্য মই দেখিছোঁ, কিন্তু তেখেতসকলে মুখ্যমন্ত্ৰীগৰাকীৰ বিষয়ে মন্তব্য দিয়াৰ আগতে তেখেতসকলে যিজন নেতাৰ পিছে পিছে ঘূৰি ফুৰিছে সেইজন নেতাৰ মানসিক অৱস্থাটো জানি লোৱাটো ভাল। কাৰণ সেইজন নেতাক আমি দেখিবলৈ পাওঁ যে একেবাৰে অতি ঠাণ্ডাতো টি চাৰ্ট এটা পিন্ধি মাজুলীৰ মাজেৰে গুচি যায়, মানে মাজুলীলৈকে গুচি যায়, ব্ৰহ্মপুত্ৰৰ মাজেৰে। হয়তো আপুনি মই নৰ্মেল মানুহে কেতিয়াও নোৱাৰিম। গতিকে তেওঁলোকৰ নেতাজনৰ আচলতে কি হৈ আছে সেইটোৱে চাব লাগে। তেওঁলোকে বেলেগৰ নেতাৰ সমালোচনা কৰাতকৈ তেওঁলোকৰ নেতাজনো আচলতে কি হৈ আছে, কাৰণ আমি যিবিলাক বস্তু দেখি আছোঁ যে নামঘৰতো টি চাৰ্ট পিন্ধি গুচি যায়, কেতিয়াবা মাজুলীলৈকে যায় একেবাৰে ফেৰীৰ মাজত টি চাৰ্ট পিন্ধি গুচি যায়, বাকীবিলাকে জেকেট পিন্ধি ঠাণ্ডাত কঁপি থাকে, তেওঁ টি চাৰ্ট পিন্ধি গুচি যায়। গতিকে সাধাৰণতে আমি তেনেকুৱা মানসিক বেমাৰ থকা মানুহ সেইবিলাক দেখি থাকোঁ যে ঠাণ্ডাত গৰম কম্বল উৰি নাথাকে, খালী গাৰে থাকে, গৰমত কম্বল উৰি থাকে, এইবিলাক মানসিক ৰোগ তেনেকুৱা মানুহকে দেখা পাওঁ। গতিকে তেওঁলোকৰ নেতাজনৰ তেনেকুৱা কিবা আছে নেকি সেইটো আগতে বিশ্লেষণ কৰক, তাৰপিছত আমাৰ নেতাজনৰ কথা আলোচনা কৰিম। চাওক, নিশ্চয়কৈ মিয়া এৰিয়াত এটা প্ৰভাৱ পৰিব। তেওঁলোকে মিয়াকে টাৰ্গেট কৰি আহিছে। য'ত খিলঞ্জীয়া মানুহ আছে তাততো কোনো প্ৰভাৱৰ কথা নাই, তাততো আৰু 10টা 15টা 20টা সিমানেই মানুহ থাকে। আৰু তেওঁলোকে এই প্ৰভাৱ নথকাৰ কাৰণে কিছুমান বিতৰ্ক কৰি প্ৰভাৱ আনিবৰ কাৰণে চেষ্টা কৰিছিল, যাতে সংবাদ মাধ্যমে কিছু পাব্লিচিটি দিয়ে। যিবিলাক কাম তেওঁলোকে নকৰিলে নহয় সেইবিলাক কৰিছে এইকাৰণেই যে সেই ধৰণৰ এটা প্ৰচাৰ চলাব পাৰি নেকি। আৰু বাকী যিখিনি মিয়া এৰিয়া আছে তাতেতো আহিবই, আৰু মিয়াৰটো আমি আৰু ভোট বিচৰা নাই, গতিকে মিয়া তেওঁলোকৰ লগত থাকিবই, তাৰ কাৰণে শুভেচ্ছাই আছে তেওঁলোকৰ। নহয়, মিয়াক আমি ঘোৰ শত্ৰু বুলি নাভাবোঁ। আমি অসমখনক যোনে আগ্ৰাসন কৰে, অসমৰ সভ্যতা সংস্কৃতি যোনে গ্ৰাস কৰিব বিচাৰে তেওঁকতো আমি ভাল পাব নোৱাৰোঁ নহয়। অসমৰ ভাষা, সাহিত্য, সংস্কৃতি সকলোতে গ্ৰাস কৰিব বিচাৰে, আনকি অসমৰ জনগাঁথনিটো গ্ৰাস কৰিব বিচাৰে, তাকতো আমি তেনেকৈ চিন্তা কৰিব লাগিব। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।